নাবাক ফোন কৰো ৰ কোনেবা ফোন করছি আরো হ্যালো ও কে ফোন করছিলি ফোন করছিল হেৰিয়ে ফুৰবে যাবা দে যা আছো দে 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 যা আছো দে এইটো চলে ভাল লাগিছে এইটো মোৰ লগৰ আপিয়ে লগৰ আগবা কাৰোবাৰ পিছত সুধি দিম দি আজি বহুত দেৰি হ'ল ক'ৰবাত যাবা আহিছি সুধি দে পিছত সুধিম দি তই বৰ বহুত কামত দে ঐ বিশ্ব কি খবৰ চলি আৰু কি কৰি আছে ইয়াত তা আছো এই খবৰ কেনে আছে কথা পাতি আছো নেকি হেল্ল' নাপাতো দে এতিয়া ক'ত যাবা আহিছিলি নিচিতাহঁতৰ ঘৰত ফুৰিব যাওঁ হয় নেকি যা পিছে পাইছিলো সৰু মই বিশ্বাস পৰা আহি আছো মই আহিলে কবি যা পিছে বিশ্ব তাইক ফোন কৰচোন কৰিম কিন্তু কৰো তই কিন্তু একো নহয় মনে মনে থাকবি দে হ'ব দে ইমান টাইম নেকি দে কৰ ৰিং কৰছি ৰ হেল্ল' তিতানে যি মোৰ লগত যি চলি এটা যি আছিল হেৰি সি বোলে তোক বোলে ভাল পাৱে কি কবিচোন কালি কি টিউচন যাওঁতে কি লগ ধৰিবা দিম নেকি দে ময়ো থাকিম দি দে পিছে কাম চাম কৰিছিলি নেকি দে কালি ভাটিবেলা বোলে টিউচন যাব হয় নেকি আহোঁতে বোলে লগ ধৰিব দে পিছে হ'ব দেই কেইটা বজাত 4টা বজাত দে মই যাওঁ দি পিছে খাই যাবি নেকি নাখাওঁ দে আজি মাতাৰে একলাই ভাত বানছা নেকি দে যাওঁ দে কালি যাম দে কি কৰি আছ আছো এনে তোক যি চলিটোৰ কথা যি কৈছিলো এইটোৱে তোৰ ফোন আহিছিল তই কথা পাতচোন কি খবৰ কালি কিবা বিশ্ব কৈছিল নেকি কৈছিল দেখোন তো কি ভাবিলা এতিয়া বিশ্বক কম দিয়া হ'ব দিয়া পিছে কি ক'লা
তোক কম বুলি কৈছে। হয় নেকি? যাওঁ ব'ল। ব'ল ব'ল যা ব'ল। এনেকৈয়ে আৰম্ভ হ'ল যিহেতু মৰম ভাল পোৱা। বৰুৱা, এই কামটো হ'ল না? নাই নাই, দিয়ক মই পিছত ফোন কৰি আছোঁ। অ'কে। ক'ত গৈছিলি? ফুৰিব গৈছিলোঁ অলপ। কিয়? নে মই চাই আছোঁ তোৰে ৰকম। ল'ৰাজন কোন আছিল? বন্ধু কোন বন্ধু? বজাৰ। কলেজৰ? মই চাইহে আছোঁ, কোনদিনা ধৰোঁ বাগে ধৰা দিম। যোৱা এতিয়া। এইবিলাক কি? দাদা নহয় মানে। নহয় মানে? এইবিলাক কৰিব যোৱা। ল'ৰাজন কোন আছিল? এই কলেজৰ বন্ধু। কলেজৰ বন্ধু? হা? চাইহে আছোঁ মই, মোক চিনি পোৱা নাই। হেল্ল'। ডেকা বহুত দিন মোৰ দেখোন কিবা কাম চাম আছিল নেকি? হয় নেকি? এটা কাম কৰিবি, ফটোটো মোক চেণ্ড কৰি দি দিবি। ঠিক আছে ঠিক আছে। কামটো চাফা কৰি দিবা। বন্ধু নাই, সেইবোৰ চিন্তা কৰিব নালাগে, পইচা পাই যাবা। দে হৈ যাব টেনশ্যন নলবি। আছোঁ আমি পাৰ্টি কৰি আছোঁ। দে হৈ যাব। পোৱালিহঁত কাম এটা আছিল। কি কাম বছ? মোৰ লগত ডেকা যে, ডেকাৰ ভণ্টিজনীক ল'ৰা এজনৰ ডিষ্টাৰ্ব দি আছে। ল'ৰাজনক ক্লাছ কৰি দিব লাগে। অ'কে বছ। ঐ পোৱালি, বছ। ল'ৰাজনৰ ফটোটো দি দিছে, লগত নম্বৰটো দি দিছে। ঠিক আছে বছ। ফোন কৰচোন। অ'কে। হেল্ল', নৱজিত নেকি? এই ইয়াতে বাটত এজনী ছোৱালী পঢ়ি আছে, তাইৰ মোবাইলত ডায়েল কলত তোমাৰ নম্বৰটো পালোঁ। নামটো নাজানো, তুমি গল্ডিমাৰা চকলৈ আহাচোন। ঠিক আছে বছ, আহিছে। ঐ পোৱালি, বছ। তই ল'ৰাটোক যি ঠাইত আহিব দিছিলি এতিয়াই আহিব নেকি? বছ, আহিব। তই যা। পাগলকো লৈ যাওঁ নেকি? ঐ পোৱালি যা। অ'কে বছ। আৰু কামটো সাৱধানে কৰিবি। অ'কে। ঠিক আছে। ল'ৰাজন নাহিল দেখোন, ফোন কৰ ৰচোন। গৈছোঁ। ৰ'বাচোন ৰ'বা, তুমি নৱজিত নেকি? হয় মই নৱজিত। ছোৱালীজনীক এইমাত্ৰ মেডিকেলত লৈ গৈছে। ক'ত লৈ গৈছে? মেডিকেলত। হয় নেকি? মেডিকেলত লৈ গৈছে এইমাত্ৰ। সঁচা নেকি? 108ত। চালা হাৰামজাদে। কি মক্কেল বে এইটো? বে ইয়াক আজি দি আছোঁ।
ইয়াক লাহেকে নিলে নহ'বতো ন জোৰেৰে নিব লাগিব নিজৰ আজি বছ খুচ হৈ যাব বছ বছ তুমি বছ মই পোৱালি বছ আনিলোঁ ইয়াক ই হয়নে নাই আকৌ ভালকৈ চাই লওঁ হয় বছ ফটো কপি চাই লওঁ হয় বছ হয় চাব্বাছ পোৱালি চাব্বাছ দে পাৰ্টি কৰোঁ এয়া ল পাৰ্টি কৰোঁ বহি ল এয়া ল ঐ পাগল জোকটো দে পোৱালি আৰু লাগিব নেকি নালাগে নালাগে বছ এইখিনি খাই লওঁ দে খাই ল ইয়াৰ কামটো কি কৰা যায় কি কৰা যায় তাক বেহুচ কৰিহে আনিছ অঁ কি কৰা যায় ইয়াক খালাচ কৰি জংঘলৰ মাজত পেলাই থৈ আহিবি খালাচ কৰি দি ঐ পোৱালি ঐ ঐ পোৱালি তুইতো কাটি দে বছ অঁ স্মাৰ্ট বে বছ লাহে লাহে খালাচ কৰ দে জংঘলত পেলাই দিছো ইয়াক ঐ পাগল ধৰ 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 হেল্ল' পৰখা অঁ তোমাৰ যে বয়ফ্ৰেণ্ড আছিলে নৱজিত তেওঁ হেৰি জংঘলত পৰি আছে নহয় অঁ কোনে কৰিলে গম পোৱা নাই অঁ বৰ্তমান পুলিচ প্ৰশাসন আহিছে আৰু ৰাইজৰ মানুহে মানে সহায় কৰি আছে অঁ কি অ' ভণ্টি এই চাহ দুকাপ বনাওচোন এই ধীৰাজ আহিছে এইটো কি পৰি আছে ঐ নুঠকে ঐ ঐ কি যে ভুল কৰিলোঁ মই জীৱনত
মোক মাফ কৰি দিবা ভণ্টি